হা পইচা নিদিবি তই মোৰ দোকানত চাহ খা চিংৰা খা গজা খা 1 টকা দিব নালাগে উল্টা মই পইচা দিম কিন্তু ভাই পানী খালি পইচা দিব লাগিব 50,000 দি 50,000 পিছে পদ্মেশ্বৰ দা বিয়াৰ পিছত দেখোন আপোনাক দেখাই নাই ইমান দিন আজি হঠাৎ আহিলে যে ইমান দিন ঘৰতে সোমাই আছিল নেকি আপুনি হে কি কম আৰু মই অলপ লাজ কৰিয়া না এই কইনাটোক কেনেকে মৰম কৰিম কেনেকে ৰাখিম হে ভাবি চিন্তনতে ঘৰতে থাকি যাওঁ ওলাই অহা নহয় আৰু মোৰ এছ 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 এইটোহে কথা মই আৰু বেলেগ কিবাহে ভাবছিলো দে লাহে লাহে এডজাষ্ট হৈ যাব আৰু বেটা পিয়াজ দিছোন 1 কেজি পিয়াজ লাগব তোক 1 মিনিট ৰ তোক পিয়াজটো দি আছো মই এইটো ল পিয়াজ আৰু এইটো ল 100 টকা 100 টকা মই কিমান দিব লাগিব ক পিয়াজৰ দাম কিমান সেইটো ক ৰাতিপুৱাই তই কি মাল খাইছা না কি না পাং খাইছা তই কিয় দিবি মোক পইচা মই হে দিম তোক পিয়াজো দিম আৰু পইচাও দিম তোক মই তই এইবোৰ কি বকি আছ মই কেলা একো বুজি পোৱা নাই দেই ঐ টাইম পাছ কৰবা দোকানত আহা নেকি তই নাজানা নেকি পইচাও দিব আৰু পিয়াজো দিব হা বস্তু ললি পইচা দিব লাগে নেকি ইহে পইচা দিব দোকানীহে পইচা দিব তহঁতে কিয় পইচা দিবি তহঁতে কাষ্টমাৰ তহঁতে পইচা দিব নালাগে দোকানীয়ে মালো দিব পইচাও দিব মই কি ৰাতিপুৱা সপোন চাই আছো নেকি মোক মালো দিব আৰু পইচাও দিব হেৰি বেটাল আদা কিমানকে দিছা আদা না আদা 200 টকা দিম তোক মই হা মানে তই মোক 200 টকা দিবি মানে আদাও দিবি 200 টকাও দিবি হৰি হ'ব দে আৰু বেলেগ পৃথিৱীত আহিছো দে দি দিব খুজিছা যদি দি আৰু লৈ গুচিয়ে যাওঁ চালা পৃথিৱীখন উলটিয়ে গেল নেকি কি হ'ল মানুহবোৰৰ মই মাল কিনিলে মোক পইচা দিয়ে উল্টাই মোৰ পৰা পইচা লোৱা নাই মই সামগ্ৰীবোৰ কিনো কিন্তু দোকানীবোৰে মোক পইচা দিয়ে কি হৈ আছে এইবোৰ বাদ দিয়াহে সেইবোৰ বহুত পিয়া লাগিছে পানী অকমান খাই লওঁ পিয়াটো মৰিল দে বহুত সময় পিছত পানী খালো ঐ পানী খাই পিনে ক'ত যাব অলচা পইচা দি এতিয়া তই পইচা পানী খালে আকৌ কিহৰ পইচা পানীহে খাইছো বেলেগ একো খোৱা নাই নহয় ইয়াতে আকৌ কিহৰ পইচা দিব লাগে হা পইচা নিদিবি তই মোৰ দোকানত চাহ খা চিংৰা খা গজা খা 1 টকা দিব নালাগে উল্টা মই পইচা দিম কিন্তু ভাই পানী খালি পইচা দিব লাগিব 50,000 দি 50,000 50,000 অকমান পানী খাইছো তাতে 50,000 টকা দিব লাগিব নেকি নিদিও মই পইচা ইমান নাই নহয় মোৰ তাতে পইচা নিদিবি তই ৰ মই তোৰ পকেট চেক কৰি আছো পকেটত জীপ তাকে নিম আজি হাও এই বিল টপাটো ক'ত পালি এই অমূল্য ৰতন তোৰ পকেটত লুকাই ৰাখিছিলি তই নালাগে যা পইচা দিবা তই মই এইটো পাইছো না মোক পইচা দিবা নালাগে তই যা এতিয়া যা এই অমূল্য ৰতন পালো মই মোৰ জীৱন সফল হৈ গেল মই আৰু দোকানগিৰি বাদ দি দিম এই ৰতন পালো মই এই সম্পত্তি পালো মই মোৰ কপাল খুলি গেল আজিৰ পৰা তোক ধন্যবাদ তই মোক আচল বস্তু দিলি আজি হা এক মুঠা বিড়িৰ দাম 50,000 টকা মোক 50,000 টকা মাফ কৰিলে 3-4ডাল বিড়ি পাৰিবিনে কি আচৰিত কথাও বিড়িৰ দাম ইমান পানীৰ দাম ইমান কি পৃথিৱীত জীয়াই আছো মই নাজানো দেই